হেল্ল' এভৰিৱান, আহকচোন আজি বনাওঁ আমলখি আচাৰ। তাৰ বাবে মই অলপ আমলখি ভালকৈ ধুই লৈছোঁ। এয়া আমলখিখিনি ভালকৈ পানী যাবৰ কাৰণে এনেকৈ খৰাহীটোত বাকি থৈছোঁ। এতিয়া এখন কেৰাহীত অলপ পানী দি প্ৰায় 20% আমলখিখিনি সিজাই ল'ম। ইয়াতে এচামুচ নিমখ দিছোঁ। এইদৰে অলপ সময় সিজোৱাৰ পিছত গোটেইখিনি ভালকৈ টুকি থ'ম। এয়া আমাৰ আমলখি সিজিছে। এয়া এনেকৈ গোটেইখিনি টুকি থ'লোঁ আৰু সম্পূৰ্ণ এদিন ৰ'দত দি লৈছোঁ। এয়া মই আমলখিখিনি পাতলকৈ মেলি দিছোঁ। আপোনালোকে এদিনতকৈও বেছিকৈ ৰ'দত দিব পাৰে। এয়া এখন কেৰাহী গৰম কৰি তাতে একাপ মিঠাতেল দিছোঁ। মিঠাতেল আপোনালোকে সৰহকৈ দিব পাৰে বা কমকৈ দিব পাৰে, আমলখিৰ পৰিমাণ অনুযায়ী দিব। তাতে কেইটামান পাঁচফোৰণ ফুটাই লৈছোঁ। এচামুচ হালধি পাউডাৰ, জিৰা পাউডাৰ আৰু কাশ্মীৰী ৰেড চিলি ব্যৱহাৰ কৰিছোঁ কালাৰৰ বাবে। এতিয়া তাতে শুকুৱাই লোৱা আমলখিখিনি দি গোটেইখিনি ভালকৈ হেতাৰে লৰাই দিছোঁ। যিসকলে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আমলখিখিনি ভালকৈ গোটেইখিনি লৰাই দিছোঁ। ইয়াতে এতিয়া মই এচামুচ চেনি ব্যৱহাৰ কৰিছোঁ। পুনৰ ভালকৈ লৰাই দিছোঁ। ইয়াতে এতিয়া দিছোঁ নিমখ যিহেতু আগতেও দিয়া আছিলে। গোটেইখিনি ভালকৈ লৰাই দিছোঁ। এতিয়া মই ইয়াত দিবৰ কাৰণে শুকান মছলাখিনি ৰেডি কৰি লৈছোঁ। গোটা ধনিয়া, জিৰা গুটি, কালজিৰা, চফ, আজৱাইন আৰু পাঁচফোৰণ কেইটামানো দিছোঁ। প্ৰায় 2 মিনিটৰ বাবে ড্ৰাই ৰোষ্ট কৰি ল'ম। এইখিনি মই খুন্দনাতে পিচিম, একেবাৰে মিহি নকৰোঁ। আচাৰত অলপ গোটা গোটা হৈ থাকিলে ভাল লাগে। ইয়াতে মই এতিয়া শুকান মছলাখিনি দি দিছোঁ। কেইটামান জলকীয়াও কাটি দিছোঁ। আচাৰত অকণমান জ্বলাটো হ'লেহে খাই ভাল লাগে। আপোনালোকে জ্বলা খোৱাসকলে সৰহকৈ দি ল'ব পাৰে। ইয়াত মোৰ তেলটো অলপ কম নিচিনা লাগিছে। তেল মই কমকৈ ব্যৱহাৰ কৰিছোঁ। গোটেইখিনি পুনৰ ভালকৈ লৰাই দিছোঁ। এতিয়া এইখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি থ'ম। এয়া মই এতিয়া ঠাণ্ডা হোৱাৰ পিছত চিচাৰ বৈয়ামত ভৰাই থৈছোঁ। আচাৰ মাজে মাজে ৰ'দত দি থাকিব লাগে, তেতিয়া আচাৰ বহুত দিনলৈকে ভালে থাকে। এই আচাৰ এসপ্তাহমান ৰ'দত দিয়াৰ পিছতহে খাবৰ কাৰণে ভাল হয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অশেষ ধন্যবাদ।